ফ্ৰী লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ এক সুন্দৰ প্ৰবন্ধ মোৰ মাতৃ মুখ দৰ্শন সেই প্ৰবন্ধটিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সেই প্ৰবন্ধটিৰ প্ৰবন্ধকাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু সেই প্ৰবন্ধটি তুলি অনা হৈছে নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা। এই প্ৰবন্ধটিত মূলতে বেজবৰুৱাৰ অসম মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ আকুলতা, অসম মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ তাৰণা, টান, ভালপোৱা, প্ৰেম সেই বিৰহ সেইখিনিৰ ওপৰতেই তেওঁ নিৰ্ভৰ কৰি বা সেইখিনিৰ ওপৰতেই তেখেতৰ সম্পূৰ্ণ গল্পটি ৰচনা কৰা হৈছে। তেখেতৰ কৰ্মৰাজিৰ বাবে তেখেত উৰিষ্যাৰ সম্বলপুৰত থাকিবলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁ মাতৃভূমিৰ পৰা বহু বছৰ আঁতৰি থাকিবলগীয়া হৈছিল। কিন্তু জী আৰু জোঁৱাইৰ আহ্বান ক্ৰমে তেওঁ অসমলৈ আহিবলৈ লৈছিলে আৰু অসম মাতৃভূমিলৈ যেতিয়া তেওঁ আহিবলৈ মনস্থ কৰিলে, সেই অসম মাতৃভূমিৰ তেওঁৰ যি দৃশ্যপট, তেওঁৰ যি পুনৰ এবাৰ চোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ ওপৰতেই ভিত্তি কৰি তেখেতে মোৰ মাতৃ মুখ দৰ্শন প্ৰবন্ধটি তেখেতে ৰচনা কৰিছিল। এতিয়া এই প্ৰবন্ধটিৰ কি কি বিষয়ৰ ওপৰত ভিত্তি কৰি বা কি কি ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিলে, আমি তাৰ পৰ্যায়সমূহ লগতে তেখেতৰ সেই যাত্ৰাকালত হোৱা বিভিন্ন ঘটনাৰাজিৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি গম পালোঁ যে মোৰ মাতৃ মুখ দৰ্শন এই প্ৰবন্ধটি ৰচনা কৰিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই আৰু এই প্ৰবন্ধটি সংগ্ৰহ কৰা হৈছে নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা। এতিয়া যিকোনো প্ৰবন্ধৰেই তিনিটা মূল বিষয়ৰ ওপৰত বা তিনিটা মূল কেন্দ্ৰস্থ ভাৱৰ ওপৰত নিৰ্ভৰ কৰি তাৰ নামাকৰণ কৰা হয়। এই ক্ষেত্ৰত এই গল্পটিৰ বিষয়বস্তু, চৰিত্ৰ আৰু কেন্দ্ৰীয় ভাৱ এই তিনিটাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি এই গল্পটিৰ নামাকৰণ কৰা হৈছে। সেয়া চাবলৈ গ'লে বিষয়বস্তুৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে লক্ষ্মীনাথ বেজবৰুৱাই মাতৃভূমিক চোৱাৰ এক প্ৰবল হেঁপাহ এই প্ৰবন্ধটিৰ যোগেদি আমি পৰিস্ফুট হৈ উঠিছে। তাৰোপৰি আমি যদি চাওঁ চৰিত্ৰ, যে লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মৰ ক্ষেত্ৰৰ বাবে তেখেতে উৰিষ্যাৰ সম্বলপুৰত থাকিবলগীয়া হৈছিলে বহু বছৰ। সেই হেতুকে তেখেতে মাতৃভূমিৰ পৰা বহুদিন আঁতৰত থাকিবলগীয়া হৈছিল। সেইকাৰণে যে তেখেতে যেতিয়া মাতৃভূমিলৈ পুনৰ এবাৰ অহাৰ যি মন কৰিছিল, তেতিয়াৰ পৰাই তেখেতৰ মাতৃভূমিক চোৱাৰ এক প্ৰবল হেঁপাহে তেখেতক খেদি ফুৰিছিল। সেইটো আমি তাৰ চৰিত্ৰৰ পৰা পাওঁ। তাৰোপৰি কেন্দ্ৰীয় ভাৱ যদি আমি চাবলৈ যাওঁ, যে বহুদিনৰ মূৰত তেওঁক মাতৃভূমিক দেখি পদাৰ্পণ কৰি পোৱাৰ যি এক আনন্দ, তেওঁ যাত্ৰা কৰি অসম মাতৃভূমিত যেতিয়া তেওঁ পদাৰ্পণ কৰিলে, সেই পদাৰ্পণ কৰাৰ পিছত সেই তেওঁৰ যি আনন্দ, তেওঁৰ যি মনৰ যি এক পৰিস্ফুট ভাৱ, যে মনৰ যি এক বিৰল এক সহানুভূতিয়েই হওক বা তেখেতৰ যি এক নিৰ্মম যি আনন্দ, সেই আনন্দৰ এই তিনিটা ক্ষেত্ৰৰ পৰা আমি ক'বলৈ পাৰোঁ যে মাতৃভূমি বুলি তেখেতে আমাৰ অসম মাতৃভূমিৰ কথা কৈছে আৰু অসম মাতৃভূমিক তেওঁ বহুদিনৰ মূৰত জীৱনৰ বিয়লি বেলা পুনৰ আকৌ এবাৰ চোৱাৰ যি তেখেতৰ হেঁপাহ, সেই হেঁপাহক তেখেতে সম্বল কৰি লৈ তেখেতৰ যি এক যাত্ৰা, সম্বলপুৰৰ পৰা অসমলৈ অহাৰ যি এক যাত্ৰা, সেই যাত্ৰাকালৰ বিভিন্ন ধৰণৰ সুবিধা অসুবিধা, মৰম আনন্দ আৰু কিছু বেদনাৰ যুক্ত এক ব্যংগ সুৰত তেখেতে মোৰ মাতৃ মুখ দৰ্শন বুলি এই পাঠটি বা এই প্ৰবন্ধটিৰ নামাকৰণ কৰিছে। এই তিনিটা ক্ষেত্ৰৰ পৰা আমি ক'ব পাৰোঁ যে এই প্ৰবন্ধটি, যিটো প্ৰবন্ধত তেখেতে এই বিষয়খিনি সন্নিৱিষ্ট কৰিছে, এই সন্নিৱিষ্ট কৰা বিষয়খিনিৰ ওপৰত আমি যদি ভিত্তি কৰি চাওঁ, তেতিয়াহ'লে মোৰ মাতৃ মুখ দৰ্শন এই নামাকৰণ কৰা এই বিষয়খিনিৰ ওপৰত নামাকৰণ কৰা এই নামটোৱেই সেই প্ৰবন্ধটিত এক সাৰ্থকতা লাভ কৰিছে। এতিয়া আমি তেখেতৰ কাহিনী, যিটো কাহিনী তেখেতৰ ভ্ৰমণসূচী বুলি আমি কৈছোঁ, যে সম্বলপুৰৰ পৰা তেখেতে আমাৰ অসমলৈ অহাৰ যি এক কাহিনী, সেই কাহিনীটোত কি কি ধৰণে ঘটিছিলে বা কি ধৰণে তেখেতৰ এই ঘটনাৰাজিক তেখেতে অতিবাহিত কৰিছিলে তাৰ বিষয়ে আমি চাওঁ আহা। মোৰ মাতৃ মুখ দৰ্শন এই প্ৰবন্ধটি
মুঠতে আমাৰ 7টা খণ্ডত ভাগ কৰা হৈছে কিন্তু তোমালোকৰ পাঠ্যপুথিত 3টা খণ্ডৰ বিষয়ে আলোচনা কৰিছে যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাই বহুদিন ধৰি তেখেতে কি অসমলৈ অহা নাছিলে কিন্তু যি যোৱাই নিমন্ত্ৰণ আৰু ৰাজহুৱা আহ্বানৰ প্ৰতি বহু লোকে তেখেতক নিমন্ত্ৰণ কৰিছিলে অসম আহিবলৈ তেখেতক আহ্বান জনাইছিলে তাৰ ওপৰত তেওঁ কি কৰিছিলে যে দুৰ্গা পূজাৰ বন্ধত তেখেতে কি কৰিছিলে অসমলৈ আহিছিলে সেই প্ৰথম খণ্ডত তোমালোকৰ পাঠ্যপুথিত 3টা খণ্ডৰ বিষয়ে যি আলোচনা কৰিছে তাৰে প্ৰথম খণ্ডটোত সম্বলপুৰৰ পৰা অসম যাত্ৰাক সেই বিষয়ে আলোচনা কৰিছে তাৰ পিছত দ্বিতীয় খণ্ডত আলোচনা কৰিছে অসমৰ পৰা ডিব্ৰুগড় যিহেতু যি যোৱাই ডিব্ৰুগড়ত থাকে গতিকে অসম গুৱাহাটীত তেখেতে পদাৰ্পণ কৰাৰ পিছত গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ যাত্ৰা সেইখিনি বিষয়ে দ্বিতীয় খণ্ডত আলোচনা কৰিছে আৰু তৃতীয় খণ্ডত সেই ডিব্ৰুগড়ত থকাৰ দিনসমূহৰ বিষয়তে তেখেতে পৰ্যালোচনা কৰিছে এতিয়া সম্বলপুৰৰ পৰা যেতিয়া তেখেতে অসমলৈ আহিছিলে কোন কোন আহিছিলে বেজবৰুৱা নিজে আহিছিলে তেখেতৰ পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আহিছিলে আৰু তেখেতৰ কোন আহিছিলে কনিষ্ঠা জীয়ৰী বা কনিষ্ঠা কন্যা লগত আহিছিলে এতিয়া যদি আমাক প্ৰশ্ন আহে যে লক্ষ্মীনাথ বেজবৰুৱাই অসম ভ্ৰমণৰ ক্ষেত্ৰত তেখেতৰ যাত্ৰাৰ সংগী কোন আছিল তেতিয়া আমি লিখিব লাগিব বেজবৰুৱা তেখেতৰ পত্নী আৰু তেখেতৰ কন্যা এতিয়া আমি আজি আমাৰ পৰ্যালোচনাৰ বিষয়টো হৈছে প্ৰথম খণ্ডৰ বিষয়ে আজি আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত আমি দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ডৰ বিষয়ে আলোচনা কৰিম এতিয়া চাওঁ আহা প্ৰথম খণ্ডত কি ধৰণৰ পৰিঘটনা ঘটিছিলে আমি গম পাইছিলো কি যে লক্ষ্মীনাথ বেজবৰুৱাই অসমলৈ অহাৰ যি এক কাহিনী সেই আধাৰতে তেখেতে কি কৰিছিলে প্ৰবন্ধটি ৰচনা কৰিছিলে কি কৰিছিলে যে অসমলৈ ৰেলেৰে যাত্ৰা কৰি প্ৰায় 1.5 কোটি 2 কোটি বছৰ পাছত তেখেতে কলৈ আহিছিলে অসমলৈ আহিছিলে আৰু কি সুবিধা লৈ আহিছিলে যে দুৰ্গা পূজাৰ বন্ধত ৰেল কোম্পানীয়ে হেৰুনৰ সুবিধাকণ লৈ অৰ্থাৎ ৰেল কোম্পানীসমূহে পূজাৰ সময়ত কিছু সুবিধা দিয়ে আৰু সেই সুবিধা লৈয়ে যেহেতু তেখেতে এগৰাকী চৰকাৰী চাকৰিয়াল আছিল আৰু তাৰ সুবিধাটো লৈয়ে তেখেতে কি কৰিছিলে অসমলৈ ভ্ৰমণলৈ আহিছিলে কি কৰিছিলে আমাৰ প্ৰথম খণ্ডত আমি কি আলোচনা কৰিম কি কোনখিনি আলোচনা কৰা হৈছে প্ৰথম খণ্ডত লিখিছে তেখেতে যে সম্বলপুৰৰ পৰা যাত্ৰা কৰা সেই কাহিনীটো তেখেতে লিখিছে প্ৰথম খণ্ডত আৰু সম্বলপুৰত তেখেতে যাত্ৰা কৰিছিলে 1930 চনৰ সেয়া ঘটনা আৰু 29 ছেপ্টেম্বৰৰ দিনা তেখেতে কি কৰিছিলে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰাৰ কাৰণে তেখেতে ঘৰৰ পৰা ওলাই আহিছিলে তাৰপিছত দ্বিতীয় খণ্ডত আলোচনা কৰিছে অসম পদাৰ্পণ অৰ্থাৎ সম্বলপুৰৰ পৰা তেখেতে আহি অসম পদাৰ্পণ কৰিছিলে কোন তাৰিখে 22 ছেপ্টেম্বৰৰ দিনা আৰু 22 ছেপ্টেম্বৰৰ দিনাৰ গুৱাহাটীত পদাৰ্পণ কৰাৰ পিছত 23 ছেপ্টেম্বৰৰ দিনা তেখেতে কি কৰিছিলে ডিব্ৰুগড়ত পদাৰ্পণ কৰিছিল 23 ছেপ্টেম্বৰ গুৱাহাটীৰ পৰা যাত্ৰা কৰি 24 ছেপ্টেম্বৰ তেখেতে ডিব্ৰুগড়ত তেখেতে উপস্থিত হৈছিলে এতিয়া আমাক যদি কোৱেশ্চন কৰে যে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে তেখেতৰ কেইদিন লাগিলে সেয়া হৈছে আমাৰ 4 দিন আৰু সম্বলপুৰৰ পৰা যদি ডিব্ৰুগড়লৈ যাওঁতে কিমান দিন লাগিলে সম্বলপুৰৰ পৰা যাত্ৰা কৰা তেখেতৰ যাত্ৰাটো ডিব্ৰুগড়ত উপস্থিত হোৱালৈ মুঠ কিমান দিন লাগিছে প্ৰায় 6 দিন সময় লাগিলে এতিয়া আমি আমাৰ আলোচ্য বিষয়টো আমি কৈছিলো কি যে প্ৰথম খণ্ডটো আজি আমি আলোচনা কৰিম এটা প্ৰথম খণ্ডত যেহেতু তেখেতৰ যাত্ৰাৰ বিষয় আছে প্ৰথম তেখেতৰ যাত্ৰা কৰোঁতে তেখেতৰ আগমনৰ কাৰণ অসমলৈনো কিয় আহিব লগাত পৰিল বা কিহৰ কাৰণেনো আহিব লগাত পৰিছে তাৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত কেনে ধৰণে তেখেতৰ যাত্ৰা আৰম্ভ হৈছিলে ঘৰৰ পৰা সেইটো আলোচনা কৰিম আৰু ঘৰৰ পৰা আহোতে তেখেতৰ কি অসুবিধা হৈছিলে তেখেতে সেইটো আমি আলোচনা কৰিম এতিয়া চোৱা অসম গমনৰ কাৰণসমূহ হৈছে যে যি যোৱাৰ আকুল আহ্বান যেহেতু তেখেতে 2 কোটি বা 1.5 কোটি বা 2 কোটি বছৰ তেখেতে অসমলৈ অহাই নাছিলে আৰু ডিব্ৰুগড়ত কোন আছিলে তেখেতৰ যি যোৱাই আছিলে আৰু যি যোৱাই আহ্বান কমে আৰু বিভিন্ন ধৰণৰ ৰাজহুৱা মানুহসকলৰ আহ্বান কমে তেখেতে আহিবলৈ মনস্থ কৰিলে সেয়া হৈছে কি যি যোৱাই আকুল আহ্বান আৰু ৰাজহুৱা দাপৰ অনুৰোধৰ বাবে তেখেতে অসম মাতৃভূমিলৈ পুনৰ এবাৰ অহাৰ সুযোগ লাভ কৰিছিল এতিয়া যাত্ৰাৰ আৰম্ভ তেখেতে 19 ছেপ্টেম্বৰৰ দিনা 19 ছেপ্টেম্বৰৰ আবেলি 5:30 বজাত তেখেতে ঘৰৰ পৰা ওলাইছিলে আৰু ঘৰৰ পৰা তেখেতে কি কৰিছিলে যে ওচৰৰ বেংগল নাগপুৰ ৰেলেৰে তেখেতে 31 মাইল দূৰত থকা ঝাৰচুগুড়া জংচনত তেখেতৰ উপস্থিত হৈছিলে ঝাৰচুগুড়া জংচনত তেখেতে উপস্থিত হৈছিলে তেখেত য'ত আছিলে তাৰ পৰা
কিহত আহিছিলে যে বেংগল নাগপুৰ ৰেলেৰে আহিছিলে কলৈ আহিছিলে যে 31 মাইল দূৰত থকা ঝাৰসুগুড়া জংচনলৈ আহিছিলে কিন্তু সেই জংচন পোৱাৰ আগতেই অসমলৈ অহা সেই ৰেলখন কি কৰিছিলে গুচি গৈছিলে মানে তেখেত পোৱাৰ আগতেই জংচন পোৱাৰ আগতে ৰেলখন গুচি গ'ল তেতিয়া তেখেতৰ অতি অসুবিধাত পৰিছিল আৰু সময়ত অসুবিধাত কি পৰিছিলে সময়ত ৰেল নাপায় 7:30 বজালৈ ষ্টেচনত অপেক্ষা কৰিব লগাত পৰিছিল আৰু 7:30 বজাত কি কৈছিলে বম্বাই মেইলৰ দ্বাৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছিলে অসমলৈ এতিয়া তেখেতে যিহেতু আমাৰ ৰেলৰ এতিয়া যাত্ৰাখিনি আমি আলোচনা কৰিম ৰেলতনো যাত্ৰা কৰাৰ পিছত কি ধৰণৰ পৰিঘটনা ঘটিল এতিয়া আমি সেইখিনি আলোচনা কৰিম তেছোৱা তেখেতে ঝাৰসুগুড়া ষ্টেচনৰ পৰা গুৱাহাটীলৈ তেখেতৰ যাত্ৰা আৰম্ভ কৰিছিলে কোন তাৰিখে 19 ছেপ্টেম্বৰ তাৰিখে কিন্তু সেই যাত্ৰাৰ সময়ত তেখেতৰ কিছুমান অসুবিধা হৈছিলে বা কিছুমান পৰিঘটনা ঘটিছিলে হেয়া চাও আহা প্ৰথমতে তেখেতৰ কি হৈছিলে খাদ্যৰ নাটনি বা অভাৱ ঘটিছিল যাৰ ফলত তেখেতে কি কৰিছিলে চিংৰা কচুৰি চিংৰা খাই সেইকেইদিন থাকিব লগা হৈছিল আৰু 20 ছেপ্টেম্বৰৰ দিনা কলিকতাত উপস্থিত হৈ আহাৰ গ্ৰহণ কৰিছিল অৰ্থাৎ তেখেতে 19 ছেপ্টেম্বৰৰ দিনা গোটেই ৰাতিটো চিংৰা আৰু কচুৰি খাই থাকিব লগা হৈছিল আৰু 20 ছেপ্টেম্বৰৰ দিনা কলিকতাত উপস্থিত হৈ তেখেতে আহাৰ গ্ৰহণ কৰিছিল এতিয়া তাৰ এই যিমানখিনি তেখেতে ভ্ৰমণ খুচি সেই ৰাতিটোত কৰিলে তাৰ পৰাই তেখেতে কিছু কথা উপলব্ধি কৰিব পাৰিছিলে সেয়া হৈছে পত্নীক প্ৰশংসা কৰিছিলে কিয়নো যে আমাৰ সমাজত এটা চলি আছে কি প্ৰচলিত পথে নাৰী বিবৰ্জিত যে আমি যদি নাৰীসকলক আমি উলিয়াই দিওঁ আমাৰ সমাজলৈ আমাৰ সমাজলৈ যদি উলিয়াই দিওঁ কৈছে কি নাৰীসমূহ কি হৈছে বেয়া পথলৈ গতি কৰে বুলি কৈছে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই এই সম্পূৰ্ণ ভ্ৰমণ সূচীটোক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কি কৰিছে নাৰীয়ে অৰ্থাৎ পত্নীয়ে তেখেতক বহুখিনি সহায় কৰিছে যাৰ ফলত তেখেতে কৈছে কি নাৰী বিবৰ্জিতা নহয় তেখেত কি নাৰী সম্পূৰ্ণজিতা গতিকে তেখেতে কি কৰিছে যে নাৰীৰ কাৰণে অৰ্থাৎ মোৰ পত্নীৰ কাৰণে কি কৰিছে মোৰ এই সম্পূৰ্ণ যাত্ৰাটো সম্পূৰ্ণ হৈছে বা আজি ইমান বিপদতো বা ইমানখিনি অসুবিধাৰ ক্ষেত্ৰতো মোক কি কৰিছিলে মোৰ পত্নী বা মোৰ নাৰীয়ে কি কৰিছে সহায় কৰিছিলে সেইকাৰণে কৈছে যে এই যাত্ৰাটো যিটো যাত্ৰা মই অসমলৈ আহিছো সেই যাত্ৰাৰ ক্ষেত্ৰত মোৰ পত্নীয়ে বহুখিনি সহায় কৰিছে যাৰ কাৰণে সেই পত্নী লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি কৈছে মালতীৰ মালা বুলি কৈছে নাৰী সমাজক কৈছে উদ্দেশ্য কৰি পত্নীক কৈছে আৰু সমগ্ৰ নাৰী জাতিটোকে কৈছে কি মালতীৰ মালা বুলি তেখেতে কি কৰিছে ব্যক্ত কৰিছে আৰু অসুবিধা তেখেতৰ সন্মুখীন হৈছিলে সেয়া হৈছে কি যে ৰেলখন কি হৈছে ঠাই ঠাই মগনীয়া যেনেকৈ ঘৰে ঘৰে বস্তু খুজি ফুৰে মাগি ফুৰে ঠিক একেধৰণে মগনীয়াৰ দৰে সেই ৰেলখনো ঠাই ঠাই কি কৰিছিলে ৰৈ আহিছিলে যিটোৱে লক্ষ্মীনাথ বেজবৰুৱাক বিৰক্তি কৰিছিলে তেনে বিৰক্তিৰ লগে লগে আৰু এক বিৰক্তিৰ সন্মুখীন হৈছিলে সেয়া হৈছে কি যে লক্ষ্মীনাথ বেজবৰুৱাই অহা সেই ডবাটোত এগৰাকী ৰোগীয়া ব্যক্তি আৰু কেইজনমানৰ মানুহৰ সৈতে তেখেতে উঠিছিলে উঠিকে কৰি কি কৰিলে যিহেতু সেইজন ৰোগীয়া গতিকে তেখেতৰ আৰু প্ৰব্লেম বা আৰু অসুবিধা হ'ব বুলি কি কৰিছিলে গোটেই ডবাটোৰ খিৰিকীবিলাক বন্ধ কৰি দিছিলে আৰু সেইটোৱে অতি অসুবিধা কৰিছিলে আৰু যাক লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি কৈছিলে সিৰাজ দৌলাৰ অন্ধকূপত থকাৰ নিচিনা বুলি কৈছে এনেধৰণে ঝাৰসুগুড়াৰ ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাৰ তেওঁৰ প্ৰবন্ধৰ প্ৰথম খণ্ডটোত এই কথাখিনিয়ে সুন্দৰভাৱে আলোচনা কৰিলে আমি বুজি পালো তেখেতৰ যাত্ৰাৰ সময়ত কি ঘটিছিলে খাদ্যৰ নাটনি ঘটিছিলে তাৰ পিছত সেই ৰাতিটো তেখেতে পত্নীৰ সৈতে যেতিয়া ভ্ৰমণ কৰিছিলে তেতিয়া তেখেতে এটা কথা উপলব্ধি কৰিছিলে যে নাৰী কেতিয়াও বিবৰ্জিতা নহয় নাৰী কেতিয়াও মানে অসুবিধাজনক নহয় নাৰী কেতিয়াও বেয়া হ'ব নোৱাৰে নাৰী সদায় সম্পূৰ্ণজিতা যিটোৱে কি কৰে এজন পুৰুষক সম্পূৰ্ণতা প্ৰদান কৰে তাৰোপৰি তেখেতৰ এই সমগ্ৰ যাত্ৰাটো কি কৰিছিলে তেওঁৰ পত্নীৰ কাৰণে সম্ভৱ হৈছে যাৰ ফলত তেওঁ পত্নীক মালতীৰ মালাৰ সৈতে তুলনা কৰিছে তাৰ পিছত তেখেতে ৰেলৰ যাত্ৰাৰ সময়ত অসুবিধা পাইছিলে ৰেলখন খুব লাহে লাহে মগনীয়াৰ দৰে তেখেতৰ তুলনা কৰিছে
ৰেলখন লাহে লাহে আহি আছিলে, যাৰ ফলত বিৰক্তি কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা হৈছিলে। আৰু সেই বিৰক্তিৰ লগে লগে কি কৰিছিলে, সেই ডবাত এজন ৰোগীয়া ব্যক্তিয়ে কি কৰিছিলে, সোমাই তাৰ সেই ডবাটোৰ গোটেই খিৰিকীবিলাক বন্ধ কৰি দিছিলে আৰু এটা কি কৈছে অন্ধকূপত থকাৰ নিচিনা বুলি তেখেতে ব্যক্ত কৰিছে। এই ধৰণে কি কৰিছে, প্ৰবন্ধটিৰ প্ৰথম খণ্ডত আলোচনা কৰিছে। পৰৱৰ্তী খণ্ডসমূহ আমি পিছৰ ভিডিঅ'সমূহত আলোচনা কৰিম। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণে মই আগন্তুক সময়ত ভিডিঅ'সমূহ দিবলৈ মই অনুপ্ৰাণিত হ'বলৈ পাৰিম।